বিটিসি সরকার আমাৰ প্ৰমোদ বড়ো ছাৰৰ সরকার হওয়ার পিছৰ পৰা কেইটা ইলেকশন হয়েছে আপনাদের চাইছে যে বিটিসি ইলেকশনের পিছত আমার এমএলএ ইলেকশন হয়েছে বিধানসভার ইলেকশন হয়েছে তাতো আমি ইউপিপিএল দলে জিকিছো তাৰপিছত বাই ইলেকশন দুটা হল তাতো বাই ইলেকশন এটা হল গোসাইগাঁৱত সেইটো আমি জিকিলো তাৰপিছত এমপি ইলেকশন হল এই এমপি ইলেকশনের সময়তো আমি কিন্তু ইউপিপিএল দলে জিকিছো যদি রাইজে আমাক আকলি লোৱা নাই ইউপিপিএল দলক আকলি লোৱা নাই প্ৰমোদ বড়ো ডাঙৰীয়াক আকলি লোৱা নাই তেনেহলে বাৰংবাৰ রাইজে ইউপিপিএল দলক সমর্থন জনায় আজির দিনত আমার কি কয় সংসদত আমার এমপি পর্যন্ত আমি আমার ইউপিপিএল দলের পৰা পঠোৱা হয়েছে চাওক আজির দিনত যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নতির কথা কৈ আছে আজির দিনত এটা বস্তু রাইজে পাইছে আপনালোকে নিশ্চয় জানে রাইজে জানে যে আজির দিনত প্রতিটা টাউনত রাতি 12 বাজার পিছতো আপনালোকে মানুহ পাব হোটেল দোকান চার দোকান পান দোকান হোটেল সব খোলা পাব কিন্তু গাঁৱে ভূঞে আপনালোকে এটা রাস্তা ঘাটত আপনালোকে এটা বস্তু পাব যে মহিলা মানুহ পর্যন্ত আপনালোকে দেখিবলৈ পাইছে বাইক লৈ স্কুটি লৈ ঘূৰি ফুৰা দেখা পাইছে আজিৰ দিনত এই অঞ্চলত ৰাইজে আজিলৈকে ভাবা নাই যে এই বিটিআর অঞ্চলত কোনোবা দিন শান্তি এটা সৃষ্টি হ'ব ৰাইজে এটা দিনত ভাবিছিল যে এই অঞ্চলত কোনোদিনও শান্তি নহয় এই অঞ্চলত অশান্তি পৰিবেশ থাকিবই কিন্তু অশান্তি পৰিবেশৰ পৰা আজি এই প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত এটা শান্তিৰ বাতাবৰণ এই অঞ্চলত সৃষ্টি কৰিছে তাৰ কাৰণে আমি উদাহৰণ দিবলৈ পাইছো ইমান বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত কিয় ডোনাল্ড কাপ ইয়াত অহা নাই আজিৰ দিনত ডোনাল্ড কাপৰ নিচিনা কাপ এটা আমাৰ এই বিটিআর অঞ্চলত হৈ গ'ল আপোনালোকে ইয়াৰ উদাহৰণ পাইছে ভূমিহীন মানুহক আমাৰ চৰকাৰে ভূমি পাট্টা প্ৰদান কৰি আছে ইয়াতকে ডাঙৰ উদাহৰণ আমি দিব নোৱাৰো এপিএসসি ইউপিএসসিৰ কাৰণে আজিৰ দিনত আমাৰ ল'ৰা ছোৱালী সিলেকশন হ'বলৈ পাইছে বিভিন্ন সময়ত বিভিন্ন চৰকাৰৰ মাধ্যমে কোচিং সেন্টাৰ পৰ্যন্ত খোলা হৈছে আপোনালোকে ইয়াতকে আৰু কি লাগে শান্তিৰ মানুহে কি বিচাৰে মানুহে বিচাৰে শান্তি আৰু এই অঞ্চলৰ শান্তি হৈছে এতিয়া লাহে লাহে ডেভেলপমেন্টৰ ৰাস্তাত আমি চলি আছো আৰু বিভিন্ন জাতি জনগোষ্ঠীক আপোনালোকে চাইছে এই দিনত 17 বছৰত কোনো এটা জাতি জনগোষ্ঠীৰ কাৰণে ভৱন পৰ্যন্ত দিয়া নাই আজিৰ দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ চিলাৰায় ভৱন হোক ৰবীন্দ্ৰ ভৱন হোক বিৰছা মুণ্ডা ভৱন হোক বিভিন্ন ধৰণৰ ভৱনৰ কাৰ্যসূচী বন্ধ হৈছে আজিৰ দিনত ভৱন প্ৰক্ৰিয়া আৰম্ভ হৈছে এই ক্ষেত্রে আপনি রাইজলৈ কি আহ্বান জানাব মই ৰাইজলৈ এটাই আহ্বান জনাওঁ চাওক আজি আমি এনডিএ মিত্ৰ দলে আমি আপোনালোকে আমাক আঁকোৱালি লৈছে আৰু এইবাৰো আমাৰ চিডলি বিধানসভাত আপোনালোকে আঁকোৱালি মুখ্যমন্ত্ৰীৰ যি অনুষ্ঠান হৈ গ'ল বেংকলত সেই বেংকলত ৰাইজে আমাক অহস্ৰ ৰাইজে আমাক সঁহাৰি জনাইছে আৰু এই অহস্ৰ ৰাইজৰ সঁহাৰি দেখি পাই আমি এটা বস্তু ভাবিছোঁ যে সেই চিডলি বিধানসভা অঞ্চলত আমি অনায়াসে বিজয়ী হৈছোঁ হাজাৰ ভোটত আমাৰ দল বিজয়ী হ'ব।